ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে অষ্টম শ্ৰেণীৰ সমাজ অধ্যয়ন বিষয়টো পঢ়ি আছিলোঁ। ইতিমধ্যে তোমালোকক মই 4টা পাঠৰ গোটেই পাঠটোৰ বিৱৰণসমূহ দিলোঁ। আজি এই পাঠটোত তোমালোকৰ লগত মই আলোচনা কৰিম বসতি পাঠটোৰ প্ৰশ্নোত্তৰসমূহ, লগতে অতিৰিক্ত প্ৰশ্নোত্তৰ আলোচনা কৰিম। আগৰ ভিডিঅ'সমূহ তোমালোকে নিশ্চয় চাইছা। ভিডিঅ'সমূহ ভাল লাগিছে যদি ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজি প্ৰথমতে চাওঁ আহা আমাৰ অনুশীলনীৰ প্ৰশ্ন। অনুশীলনীৰ প্ৰথমতে আছিলে খালী ঠাই পূৰ কৰা। ক নম্বৰ আছিলে দেশ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। উত্তৰটো হ'ব কৃষি। খ নম্বৰ দেশ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা সুবিধা লাভ কৰে। সেইটো হ'ব পানীৰ উৎসক ভিত্তি কৰি। তাৰপিছত আমাৰ গ নম্বৰ প্ৰশ্ন চোৱা। আলিবাট ৰেলপথ নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক দেশ বসতি বোলে, ৰৈখিক বসতি। বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল 25,590খন। 2 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা। গ্ৰাম্য বসতিৰ মূল বৃত্তি হ'ল বেপাৰ বাণিজ্য, উদ্যোগ, কৃষি। উত্তৰ হ'ব কৃষি। খ নম্বৰ গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম, অধিক, সমান। অধিক। গ নম্বৰ ভাৰতৰ প্ৰায় 70, 80, 60% লোকে গাঁৱত বাস কৰে। 70% লোকে। ঘ নম্বৰ কোনো ঠাইত থুপ খাই থকা বসতিয়েই হ'ল ৰৈখিক কেন্দ্ৰীভূত পাতল বসতি। কেন্দ্ৰীভূত বসতি। আমাৰ 3 নম্বৰ প্ৰশ্ন চোৱা। উত্তৰ লিখা। ক মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা? উত্তৰ কৃষিকাৰ্যকে মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলি কোৱা হয়। কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মাটি চহোৱা, শস্য চোৱা চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি আৰম্ভ কৰে। ইয়াৰ উপৰি খেতি চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবলৈও মানুহে স্থায়ীভাৱে বসবাস কৰাৰ পোষকতা কৰিছিল। খ নম্বৰ চোৱা। গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা। গাঁৱলীয়া বাসিন্দাসকলৰ মূল বৃত্তি হ'ল কৃষি। বসতি পাতল আৰু বিস্তৃত। ঘৰ-বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত। এলেকাটোত যাতায়াতৰ ব্যৱস্থা সুচল নহয়। অঞ্চলটোত যান-বাহনৰ সংখ্যা কম। ব্যৱসায় বাণিজ্যৰ সুবিধা কম। গাঁৱলীয়া বসতিৰ এলেকাত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম। গ নম্বৰ প্ৰশ্ন চোৱা। কেন্দ্ৰীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা। কোনো কোনো ঠাইত মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ থকাৰ বাবে সেই এলেকাটোত মানুহৰ বসতি থুপ খাই থাকে। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে। ঘ নম্বৰ পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা। পৌৰ এলেকাত মানুহে বিভিন্ন শিল্প উদ্যোগ আদি গঢ়ি তুলিছে। এই উদ্যোগবিলাকত যথেষ্ট মানুহ জড়িত হৈ থাকে। কিছুমানে বেপাৰ বাণিজ্যৰ মাজেৰে নিজৰ জীৱিকা বাছনি কৰে। এই এলেকাবোৰত বিভিন্ন সেৱা খণ্ড, বেংক, ডাক, বীমা, শিক্ষানুষ্ঠান, চিকিৎসালয়, অফিচ কাছাৰী, চাকৰিত বহুতো লোকে সংস্থাপন পাই থাকে। এইদৰে নগৰবাসীসকল প্ৰধানকৈ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বৃত্তিৰ লোক হৈ পৰে। ঙ নম্বৰ গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। গ্ৰাম্য আৰু নগৰীয়া বসতিৰ মাজত বহুতো পাৰ্থক্য আছে যদিও গাঁও আৰু নগৰৰ মানুহৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। গাঁৱৰ পৰাই কালক্ৰমত নগৰৰ উৎপত্তি হয়। কিন্তু এই কথাটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহ'বও পাৰে। এনে কিছুমান নগৰ আছে যিবোৰক পৰিকল্পিতভাৱে পোনপটীয়াকৈ নগৰ হিচাপে গঢ়ি তোলা হৈছে। সাধাৰণতে বেপাৰ বাণিজ্যই গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে। তাৰোপৰি সেৱামূলক কাৰ্যইও এই সম্পৰ্ক গাঢ় কৰি তোলে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা, দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰত মানুহৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। গাঁৱৰ কিছুমান মানুহে বিভিন্ন কামৰ তাগিদাত দৈনিক নগৰলৈ আহে আৰু নগৰত পোৱা বিভিন্ন প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি উভতি যায়। আজিকালি অৱশ্যে মোবাইল ফোন, ইণ্টাৰনেট আৰু অন্যান্য প্ৰচাৰ মাধ্যমৰ যোগেদি গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন ধাৰা গঢ়ি উঠিছে। 4 নম্বৰ চোৱা। চমু টোকা লিখা। ৰৈখিক বসতি। বাট-পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে ৰেলপথৰ নদী, মটৰ পথ, নলা আদিৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰৈখিক বসতি। খ
খ নম্বৰ বৰ্গাক্ষেত্ৰাকাৰ বসতি গ্ৰাম্যাঞ্চলত কৃষি ক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হয় অৰ্থাৎ কৃষি ক্ষেত্ৰৰ ওচৰে পাজৰে মানুহে নিজৰ বসতি গঢ়ি তোলে এই বসতি সাধাৰণতে বৰ্গক্ষেত্ৰাকাৰ হয় এইবোৰক বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে গ নম্বৰ উচ্চভূমিৰ বসতি উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায় এনে অঞ্চল পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয় তাৰোপৰি অসাৰুৱা মাটি যাতায়াতৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায় অসমৰ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা তিনিখন উচ্চভূমি গঠিত হোৱাৰ বাবে সেইবোৰত বসতি পাতল তাৰপিছত চোৱা 5 নম্বৰ পাৰ্থক্য লিখা গ্ৰাম্য বসতি আৰু পৌৰ বসতি উত্তৰ চোৱা 1 নম্বৰ গ্ৰাম্য বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হ'ল কৃষি আনহাতে পৌৰ বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হ'ল ব্যৱসায় বাণিজ্য উদ্যোগ বা কাৰ্যালয়ৰ চাকৰি 2 নম্বৰ গ্ৰাম্য বসতি পাতল আৰু বিস্তৃত আনহাতে পৌৰ বসতি ঘন আৰু স্তূপীকৃত 3 নম্বৰ গ্ৰাম্য বসতিত ঘৰবাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত আনহাতে পৌৰ বসতিত ঘৰবাৰীৰ আৰ্হি আধুনিক ওখ অট্টালিকা প্ৰধান 4 নম্বৰ গ্ৰাম্য বসতিত যাতায়াতৰ ব্যৱস্থা সুচল নহয় আনহাতে পৌৰ বসতিত যাতায়াতৰ ব্যৱস্থা সুচল 5 নম্বৰ গ্ৰাম্য বসতি অঞ্চলটোত যান-বাহনৰ সংখ্যা কম আনহাতে পৌৰ বসতি অঞ্চলটোত যান-বাহনৰ সংখ্যা বেছি 6 নম্বৰ গ্ৰাম্য বসতিত ব্যৱসায় বাণিজ্যৰ সুবিধা কম আনহাতে পৌৰ বসতিত ব্যৱসায় বাণিজ্যৰ সুবিধা বেছি 7 নম্বৰ গ্ৰাম্য বসতিত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম আনহাতে পৌৰ বসতিত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা বেছি তোমালোকক চোৱা মই কেইবাটাও লিখি দিছোঁ ইমানখিনি নালাগে তোমালোকে যিকেইটা ইজি পোৱা 5টামান মুখস্থ কৰিবা দেই মই 7টা দি দিছোঁ তোমালোকে 5টামান মনত ৰাখিবা যিকেইটা ইজি পোৱা সহজ পোৱা সেইকেইটা চালেই হ'ল তাৰপিছত চোৱা 2 নম্বৰ ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি বাটপথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে যেনে ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি নদীৰ কাষে কাষে বৈ থকা বসতিয়ে হৈছে ৰৈখিক বসতি আনহাতে কোনো কোনো ঠাইতে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাজৰে পোৱা যায় তেন্তে সেই এলেকাটোত মানুহৰ বসতি থুপকাই থাকে এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে গ নম্বৰ উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি উত্তৰ চোৱা 1 নম্বৰ উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায় এনে অঞ্চল পাহাৰে আৱৰা স্থলভাগ থিয় শিলাময় আৰু উখুৰা মুখুৰা হোৱাৰ বাবে বসতি পাতল হয় তাৰোপৰি অসাৰুৱা মাটি যাতায়াতৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায় আনহাতে নিম্নভূমিত সমভূমি এলেকা বেছি এই অঞ্চলবোৰত যাতায়াত খেতি-বাতি বাণিজ্য আদিৰ বাবে পৰ্যাপ্ত সুবিধাবোৰ থকাৰ বাবে জনবসতি ঘন হোৱা দেখা যায় নিম্নভূমি এলেকাত কেন্দ্ৰীভূত ৰৈখিক বৰ্গক্ষেত্ৰাকাৰ ৰূপত বসতি দেখা যায় তাৰপিছত 2 নম্বৰ উচ্চভূমিৰ মানুহে জুম খেতি কৰে আনহাতে নিম্নভূমিত জুম খেতি কৰা নহয় উচ্চভূমিত মানুহে চাংঘৰ সাজে জীৱ-জন্তু পুহিবলৈ আনহাতে নিম্নভূমিত মানুহে চাংঘৰ সাজে পোহনীয়া জীৱ-জন্তু সা সামগ্ৰী আৰু নিজৰ সুৰক্ষাৰ বাবে এইটো অকণমান খেলিমেলি হৈ থকা উচ্চভূমিত মানুহে চাংঘৰ সাজে আচলতে নিজে থাকিবলৈ দেই পিছৰটোহে জীৱ-জন্তু হ'ব তাৰপিছত চোৱা অতিৰিক্ত প্ৰশ্ন উত্তৰ কেইটামান মই লৈ আহিছোঁ মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ কি কৃষি সাধাৰণতে গাঁও কোন অঞ্চলত সৃষ্টি হোৱা দেখা যায় নদ নদী জান জুৰি হ্ৰদ আদিৰ কাষৰীয়া অঞ্চলত 3 নম্বৰ পৌৰ শব্দৰ অৰ্থ কি নগৰ 4 নম্বৰ প্ৰাথমিক বৃত্তি দ্বিতীয় বৃত্তি তৃতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তিৰ লগত জড়িত বৃত্তিসমূহ কি কি প্ৰাথমিক বৃত্তিৰ লগত জড়িত বৃত্তিসমূহ হ'ল কৃষি পশুপালন মাছ ধৰা চিকাৰ খনিজ সম্পদ আহৰণ ইত্যাদি দ্বিতীয় বৃত্তিৰ লগত কল কাৰখানাৰ কাম কাজ ঘৰুৱা শিল্পকৰ্ম ইত্যাদি তৃতীয় বৃত্তিৰ লগত ওকালতি বেংক সেৱা শিক্ষকতা গীত গোৱা ছবি অঁকা ইত্যাদি চতুৰ্থ বৃত্তিৰ লগত ব্যৱস্থাপনা পৰিচালনা গৱেষণা উদ্যোক্তা ইত্যাদি 5 নম্বৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত তিনিখন চহৰৰ নাম লিখা গুৱাহাটী ডিব্ৰুগড় আৰু তেজপুৰ গংগাৰ পাৰত অৱস্থিত দুখন চহৰৰ নাম পাটনা আৰু বেনাৰস সিন্ধু নদীৰ পাৰত অৱস্থিত দুখন চহৰৰ নাম কৰাচী আৰু হায়দৰাবাদ নীল নদীৰ পাৰত অৱস্থিত এখন চহৰৰ নাম কাইৰো হুৱাংহো নদীৰ পাৰত অৱস্থিত এখন চহৰৰ নাম বেইজিং 10 নম্বৰ মিছিছিপি নদীৰ পাৰত অৱস্থিত এখন চহৰৰ নাম ছেইণ্ট লুইচ টেমছ নদীৰ পাৰত অৱস্থিত এখন চহৰৰ নাম লণ্ডন টাইগ্ৰিছ নদীৰ পাৰত অৱস্থিত এখন চহৰৰ নাম বাগদাদ
2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ নগৰীয়া জনসংখ্যা কিমান 377 নিযুত আটাইতকৈ বেছি জনসংখ্যাৰে নগৰীকৰণ হোৱা দেশকেইখন কি কি চীন ছিংগাপুৰ কুৱেইট জিব্ৰাল্টাৰ মনাকো বাৰমুডা 15 নম্বৰ ভাৰতৰ আটাইতকৈ কম নগৰীয়া জনসংখ্যা থকা 4খন ৰাজ্যৰ নাম লিখা হিমাচল প্ৰদেশ 10% বিহাৰ 11.3% অসম 14.1% আৰু উৰিষ্যা 16.7% ভাৰতত শতকৰা কিমানজন লোক নগৰত বাস কৰে 30 জন বা 30%। ভিডিঅ'টো ইমানতে শেষ কৰোঁ। প্ৰশ্নোত্তৰসমূহ মই তোমালোকক যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবোঁ সেইখিনি দিলোঁ আৰু খুব কম সময়তে লিখিব পৰাকৈ তোমালোকে খুব কম সময়তে বুজি পোৱাকৈ আৰু কমকৈ লিখিলেও ভাল নম্বৰ পাবলৈ সক্ষম হোৱাকৈ তোমালোকলৈ মই নোটসমূহ লৈ আহিছোঁ। যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ আহোঁ তেন্তে থেংক ইউ।